জীৱন দেখিবলৈ যিমান সহজ সিমান সহজ নহয়ও জীৱনৰ প্ৰতিটো বাট কাঁইটেৰে ভৰা। যাক যিমান বেছি মৰম কৰিবা তাৰ পৰা সিমান বেছি আঘাত পাবা। পৃথিৱী এখন যুঁজৰ ময়দান। কেতিয়াবা মানুহৰ লগত, কেতিয়াবা আপোনৰ লগত আৰু কেতিয়াবা নিজৰ লগতে যুঁজিব লগা হয়। সকলো সুখ দুখৰ কাৰণ নিজেই। যি অনুভৱ কৰিবা তাকেই পাবা। সুখ অনুভৱ কৰিলে সুখ, দুখ অনুভৱ কৰিলে দুখ। জীৱন যুদ্ধত জয়ী হ'বলৈ ঘৰৰ মজবুত খুঁটাৰ দৰে হ'ব লাগিব, যাতে প্ৰচণ্ড ধুমুহায়ো ভাঙি পেলাব নোৱাৰে। এটা সফল কাহিনীৰ আঁৰত বহুতো বিফলতা সোমাই থাকে। ভবাদৰে জীৱন ইমান সহজ নহয়ও যে যি বিচাৰিব তাকে পাবা। কেতিয়াবা নিবিচাৰা সুখো পাবা আৰু কেতিয়াবা নিবিচাৰা দুখো পাবা। বন্ধুসকল, কবিতাটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।